নমস্কাৰ, মোৰ নাম দীক্ষিতা বৰা। মই এনি গ্ৰীণ এবেকাছ বাহনা কেন্দ্ৰৰ এগৰাকী ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী শাশ্বতী বৰুৱা। এই লকডাউনৰ সময়ত আমাৰ বাহনা অঞ্চলত অৱস্থিত এবাকাছ স্কুলৰ ফালৰ পৰা এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলে। তাত অংশগ্ৰহণ কৰি মই প্ৰথম পুৰস্কাৰ লাভ কৰিলোঁ আৰু মই অঁকা চিত্ৰখন হৈছে এইখন। ধন্যবাদ। নমস্কাৰ, মই এনি গ্ৰীণ এবেকাছ বাহনাৰ ছাত্ৰী অনুষ্কা বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংগন বৰা। মই গ্ৰীণ এবেকাছ বাহনা চেণ্টাৰৰ এজন ষ্টুডেণ্ট। মই লকডাউনৰ সময়ত এই ছবিখন আঁকি দ্বিতীয় স্থান প্ৰাপ্ত কৰিছোঁ। মই শ্ৰী গৰিশ শইকীয়া। মই এনি গ্ৰীণ এবাকাছ বাহনা কেন্দ্ৰৰ ছাত্ৰ। মই চিত্ৰাংকন প্ৰতিযোগিতাৰ উচ্চ শাখাৰ দ্বিতীয় স্থান লাভ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অন্বেষা দত্ত। মই এনি গ্ৰীণ এবেকাছ বাহনা কেন্দ্ৰৰ এগৰাকী ছাত্ৰী। নমস্কাৰ, মোৰ নাম অয়নজ্যোতি নেওগ আৰু মোৰ বিদ্যালয়খনৰ নাম এনি গ্ৰীণ এবাকাছ। Hello everyone, I am Alful Priyadarshini Borwa of grade 8. As at lockdown time, our Green Abacus of Bahona has organized an art competition. I have also joined the art competition and I won the 3rd prize in it. So, this is my drawing. My drawing shows that I, with my grandparents, were sitting together and watching television. So I hope you all like my drawing. Stay home, stay safe.